Hi friends, welcome back to my YouTube channel. আজি মোৰ লৰাটোৰ ফাৰ্ষ্ট বাৰ্থডে হয়। আজি মোৰ লৰাটোৰ এবছৰ সম্পূৰ্ণ হ'ব। এতিয়া ৰাতিপুৱা 9 বাজিছে। আজি লৰাটোৰ বাৰ্থডে লগতে ৰাতিপুৱা গণনীয় মানে নামকৰণো কৰা হৈছে তাৰ বাবে এয়া গণক আহিছে, নামকৰণ কৰি আছে। এয়া মোৰ বাচ্চাটো ইয়াতে বহি আছে। 시간들 때론 힘든 적도 있어 그래도 우린 늘 웃어주고 이해했잖아 때론 오해하고 서로 미워한 적도 있지만 আৰু এয়া ভগৱানৰ ওচৰত শৰাই আগবঢ়োৱা হৈছে লৰাটোৰ ভালৰ বাবে। লগতে গণকে এয়া গণনাত কি ভাল বেয়া এইবিলাক চাই আছে, লৰাটোৰ কেনেকুৱা কি এইবিলাক আমিও শুনি আছোঁ, চাই আছে, কৈ আছে আমাক কি ভাল কি বেয়া। আৰু এতিয়া গধূলি হৈ গ'ল, ল'ৰাটোৰ বাৰ্থডে উপলক্ষে কেক কটা হৈছে। চাওকচোন ল'ৰাটোৱে কিমান আমনি কৰিছে, বহুত মানুহ দেখিছে যে সেইকাৰণে বহুত আমনি কৰিছে। সি কেকটোৱে কাটিব বিচৰা নাই। মানুহবিলাকক মানে দেখা পাই মানে অলপ কিবা পাইছে আৰু সি। এয়া ল'ৰাটোৰ বাৰ্থডে বুলি উঠা ফটো কেইখনমানো মই লগতে লগাই দিছোঁ। স্মৃতি হৈ থাকি যাব ভৱিষ্যতে। মোৰ ল'ৰাটো ডাঙৰ হ'লে সি চাব পাৰিব যে তাৰ ফাৰ্ষ্ট বাৰ্থডেত আমি কেনেকুৱা কৰিছিলোঁ। আৰু বেকগ্ৰাউণ্ডটো বেছি নাচাব, আমাৰ ঘৰটো বনাই থকা হৈছে, ভালকৈ বনোৱা হোৱা নাই। আৰু এয়া বাহিৰত মানুহ। তেনেহ'লে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।